সমগ্ৰ কাৰ্বি আংলঙতে বৰদিনৰ উৎসাহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফুৰ গিৰ্জাই গিৰ্জাই প্ৰভু যীশুৰ উপজা দিনৰ আনন্দ কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ নগৰ কমিটিৰ নিৰ্বাচনৰ যুদ্ধকালীন প্ৰস্তুতি টাউন কমিটিৰ নিৰ্বাচনৰ বাবে টিকেট প্ৰত্যাশীৰ ভিৰ লাংহেনস্থিত বিজেপি কাৰ্যালয়ত নিৰ্বাচনী বিষয়ক আলোচনা গ্ৰেণ্ড ফিনালেত ভাগৱতী টিছপিৰ হিৰত জিলিকিল তৃতীয় সংখ্যক মিছ কাৰ্বি আংলঙৰ মুকুট ক্ৰমে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ জিতাঞ্জিন লেকথেপি আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ ক্লিৰডাপ টিছপিলৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে আজি পবিত্ৰ বৰদিন সমগ্ৰ কাৰ্বি আংলঙৰ লগতে ডিফুত গিৰ্জাই গিৰ্জাই উলহ মালহেৰে উদযাপন কৰে প্ৰভু যীশুৰ উপদা দিনৰ আনন্দ প্ৰভু যীশুৰ জন্মদিনটো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন হিচাপে উদযাপন কৰি উৎসাহ আৰু আনন্দৰে গিৰ্জাই গিৰ্জাই প্ৰাৰ্থনা সভা আয়োজন কৰে খ্ৰীষ্টিয়ান লোকসকলৰ পবিত্ৰ বৰদিনত আজি পুৱাৰে পৰা আকাশ বতাহ যেন পবিত্ৰ বাতাবৰণে উল্লাসিত কৰিছে সকলোকে বিশেষকৈ খ্ৰীষ্টিয়ান লোকসকলৰ বাবে আজিৰ দিনটো অতি পবিত্ৰ দিন কিয়নো আজিৰ দৰে পবিত্ৰ দিনটোতে প্ৰভু যীশুৱে মাতৃ মেৰীৰ গৰ্ভৰ পৰা উপজিছিল বুলি বিশ্বাস কৰা হয় কেৱল কাৰ্বি আংলঙত বিশ্বৰ কোটি কোটি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটোতে পুৱাৰে পৰা আন বিভিন্ন কাৰ্যসূচী সম্পাদনৰ আগতে নিজ নিজ এলেকাৰ গীৰ্জাত প্ৰাৰ্থনা সভা আৰম্ভ কৰিছে যদিও ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই পবিত্ৰ বৰদিনৰ উপলক্ষে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰি আহিছে 2018 Merry Christmas program darong gimmick Presbyterian Church Samonduli dili tum pacun pame penon chujun bemlo ase dili tum lakato kowe saring saru gibi kici kado ning arong pense la some pacun lo puse non kado we tum dang monduli sita koi pemelo la nali tum ka channel a trupen nalitum kado we phanda nalitum da rong gi mondoli Presbyterian Church mondoli ka nalitum kado we phan ningkang sam ningarong Christmas akardom pilo kardom bodo dosa thasi tumare friend bang ini do ya tegidera are friend ini do kalau itu pinenga Christmas ke palom na pinenga ninga kado we tum sitong pet ka ini di siang bong tum sitong lo sugin kado we time sen na pensi si nadung kachenal phanta nadung kadong chipida Jammu West Deputy Baptist Church ji 38 বছৰ হৈছে আমি বৰদিনটো পালন কৰাটো আৰু এই বৰদিন পালন কৰাটো এইটোৱে আছে যে প্ৰভু যীশু খ্ৰীষ্ট মনুষ্য জাতিবিলাকক প্ৰেম কৰি সকলো পাপী মনুষ্য জাতিবিলাকক বচাবৰ কাৰণে তেওঁ জগতত আহিল আৰু এইটোৱে বৰদিনটো পালন কৰাটো আৰু এই বৰদিন পালন কৰাটো এইটোৱে আছে যে প্ৰভু যীশু খ্ৰীষ্ট মনুষ্য জাতিবিলাকক প্ৰেম কৰি সকলো পাপী মনুষ্য জাতিবিলাকক বচাবৰ কাৰণে তেওঁ জগতত আহিল আৰু এইটোৱে আমাৰ কামনা যে যীশু খ্ৰীষ্ট অকল যে একটা মণ্ডলী বা এটা জাতিৰ কাৰণে অহা নাই কিন্তু গোটেই মনুষ্য জাতি তেওঁ বচাবলৈ আহিছে সেইকাৰণে আমি প্ৰাৰ্থনাটো এইটোৱে যে আজি আগন্তুক দিনত যাতে যেন সকলোৱে যিটো পৰিত্ৰাণতা যীশু খ্ৰীষ্ট সকলো যে তেওঁ গ্ৰহণ কৰে আৰু তেওঁ বিশ্বাস কৰি শান্তিত আনন্দিত প্ৰেম পায় already reflected in the advanced Christmas goodwill to all mankind goodwill peace and goodwill that is the message of Christmas and we ever be and this year we emphasize because so many of group not understanding together one another that it's not sufficient goodwill. We should have a total goodwill. Goodwill means you are happy and make others happy. To make you happy, make others say no. That the goodwill has to be complete. It should be total. And that is the motto of the Christmas. And that's why we are doing more this time. We even call DC and saying that come and join us because there's a goodwill we are to tell to everybody. All mankind, not my church.
Not only to Karbi Anglong. Not only Karbi, all the good, all the people, the rich, the poor, should we have the same value of life sharing. Goodwill. Teacher has said, is a goodwill to all humans. We dignify the human beings, and we are human, and we are very much concerned about the humanity. There's no discriminations between the rich and the poor, and we treat people equally. There's no any discriminations on the motto of this Christian, especially while this observing this Christmas, the birth of Jesus Christ, who preached goodwill and humanity to all the humankind. আনপিনে ডিপোৰ ডন বস্কো গিৰ্জা, ৰিফৰ্ম প্ৰেছবিটেৰিয়ান গিৰ্জা, ইণ্ডিপেণ্ডেণ্ট চাৰ্চ অফ ইণ্ডিয়া, FNE ইভাঞ্জেলিকেল ফ্ৰী চাৰ্চ অফ ইণ্ডিয়া, ৰংকিমি গিৰ্জা, পশ্চিম ডিফুনগৰ বাপ্টিষ্ট চাৰ্চ আৰু বহুকেইখন গীৰ্জাতেই ৰং বিৰঙৰ বেলুন আলোকসজ্জাৰে আকৰ্ষণীয় কৰি তোলে। উল্লেখ্য, চহৰখনৰ প্ৰতিটো গীৰ্জাতেই নিশাৰ ভাগত অনুষ্ঠিত হ'ব আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান। পংকজ ডেকা ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ বৃদ্ধি পাইছে নিৰ্বাচনী বিষয়ক তৎপৰতা। লাংহিন টাউন কমিটি নিৰ্বাচনৰ বাবে টিকেট প্ৰত্যাশীৰ ভিৰ। 10টা ৱাৰ্ডৰ বাবে 9খন টাউন কমিটিত প্ৰায় সহস্ৰাধিক প্ৰত্যাশীৰ ভিৰে ভৱাই তুলিছে দলীয় নেতৃত্বক। আগন্তুক টাউন কমিটি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সাহসীয় দল বিজেপিৰো তৎপৰতা বৃদ্ধি পাইছে। বিগত পৰিষদ নিৰ্বাচনৰ দৰে নগৰ কমিটিৰ নিৰ্বাচনতো হাজাৰো অধিক টিকেট প্ৰত্যাশীৰ ভিৰ হৈছে। যদিও নিৰ্দিষ্ট সংখ্যাৰ আসনৰ বাবে নিৰ্দিষ্ট সংখ্যক ব্যক্তিকহে প্ৰাৰ্থিত লাভ কৰিব। সেইবুলি প্ৰাৰ্থিত লাভ নকৰা ব্যক্তিসকলে বেয়া পাব নালাগে। নিজৰ দলত পূৰ্বৰ দৰে একত্ৰিত দলীয় কাম কাজ কৰি যাব লাগিব। আৰু যিমান পাৰো আমি যিমান ভোটাৰ্ছ আছে সেই ভোটাৰ্ছসকলক আমি মানে ভোট দিয়াবৰ কাৰণে সেইটো এটা চেষ্টা কৰিব লাগিব। পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম পৌৰোহিত্যত অনুষ্ঠিত এই সভাত পূব কাৰ্বি আংলং বিজেপিৰ উপসভানেত্ৰী সীমা ৰংহাংপিয়ে এইদৰে সভাত উপস্থিত বিশাল বিজেপি সমৰ্থকসকলৰ আগত এইদৰে মত ব্যক্ত কৰে। বিশেষ প্ৰতিবেদক, কাট নিউজ। ভাগৱতী টিছপিৰ শিৰত জিলিকিল এইবাৰ 2018 বৰ্ষৰ মিছ কাৰ্বি আংলঙৰ মুকুট। ক্ৰমে জিতাঞ্জিন লেকথেপিলৈ প্ৰথম ৰানাৰ্ছ আপ আৰু ক্লিয়াৰ্ড আপ টিছপিলৈ আহিল দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ। প্ৰয়াত জয়সিং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰেণ্ড ফিনালে এইদৰে প্ৰথম শ্ৰেষ্ঠ মুকুট, প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপৰ দখল কৰিবলৈ সক্ষম হয় কাৰ্বি আংলঙৰ 3 সুন্দৰী সুৰক্ষীয়ে। কাজিৰ ৰংহাংপিৰ মেমৰিয়েল টেলেণ্ট হাণ্টৰ উদ্যোগত অনুষ্ঠিত তৃতীয় সংখ্যক মিছ কাৰ্বি আংলং প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হয় প্ৰয়াত জয়সিং দলৈ প্ৰেক্ষাগৃহত। গ্ৰেণ্ড ফিনালেত মিছ কাৰ্বি আংলঙৰ মুকুট জিলিকিল সুন্দৰী ভাগৱতী টিছপিৰ শিৰত। ক্ৰমে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ জিতাঞ্জিন লেকথেপিয়ে অৰ্জন কৰে আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে ক্লিয়াৰ্ড আপ টিছপিয়ে। উল্লেখ্য, ডিফুৰ ৰংনিহাংস্থিত কাৰ্বি ক্লাবত যোৱা 20 ডিচেম্বৰত অডিশ্যন লোৱা হয়। অডিশ্যনত সৰ্বমুঠ 28 গৰাকীয়ে অৱতীৰ্ণ হয়। নিৰ্বাচক মণ্ডলীয়ে অডিশ্যনত 28 গৰাকীৰ ভিতৰত 20 জনক নিৰ্বাচিত কৰে আৰু 23 ডিচেম্বৰত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে। গ্ৰেণ্ড ফিনালে 2টা ৰাউণ্ডত অৱতীৰ্ণ কৰিবলগীয়া হয় সুন্দৰীসকল। প্ৰথমটো ৰাউণ্ডত পৰম্পৰাগত পোছাকত আৰু দ্বিতীয় ৰাউণ্ডত সাধাৰণ পোছাকত অৱতীৰ্ণ হয় প্ৰতিযোগীসকল। প্ৰথমটো ৰাউণ্ডত নিৰ্বাচিত 5 যুৱতীয়ে অন্তিম ৰাউণ্ডত অৱতীৰ্ণ হয় আৰু অন্তিম ৰাউণ্ডত সুন্দৰীৰ মুকুট জিলিকিল ভাগৱতী টিছপিৰ শিৰত। প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ মুকুট ক্ৰমে জিতাঞ্জিন লেকথেপি আৰু ক্লিয়াৰ্ড আপ টিছপিৰ শিৰত জিলিকিল। ইয়াৰ উপৰি আন 4টা দিশতো নিৰ্বাচক মণ্ডলীয়ে নিৰ্বাচিত কৰে 4 গৰাকী সুন্দৰী। উত্তম পোছাকত ভাগৱতী টিছপি, উত্তম কেটৱকত 4 চাতাৰপী,
উত্তম ব্যক্তিত্বত মীৰদান লেখথেপী আৰু উত্তম ফটোজেনিক বঁটা অৰ্জন কৰে জিতানজিন লেখথেপীয়ে overwhelmed and really happy because I have been dreaming for this day. I had been really working hard and without my father and my family support, I could not be here. And I want to thank all the judges and all the audience who have been with me here in this evening. I'm so happy, and all the contestants were very hard, and I wish all the winners the future. I wish them all the best and a bright future ahead. Thank you. So lovely audience, and I love the place, and especially I would like to thank Mr. Gautam Terang, President of KRTHN. So he's the one who invited me as a judge, and he gave me the good hospitality, and thank you so much once again. Next month I chance first time I saw here কিন্তু মানে ক'ব খুঁজো যাতে ইণ্টাৰেষ্ট যাৰ যাৰ থাকে সেইটো কাৰণে আহিব কাৰণে আগে পাৰে আহিব পাৰে চবেই বিচাৰে আৰু মই এনেকুৱা বিচাৰিছোঁ যদি মই চান্স পাওঁ ক'লে মানে এটা ইনষ্টিটিউট কৰিব খুজিছোঁ যাতে যোনে যোনে ইণ্টাৰেষ্টেড আছে বা মিছেছ বা কিডছ এটা আছে সেইটো যদি এনেকুৱা যদি সিহঁতে ইণ্টাৰেষ্টেড থাকে ক'লে মানে আহি পেলাই জইন কৰিব পাৰে তাতে তাৰপিছত সেইটো কাৰণে মই যিমান পাৰিব শিকাবৰ কাৰণে চেষ্টা কৰিম আৰু নেশ্যনেল লেভেলত লৈ যাবৰ কাৰণেও চেষ্টা কৰিম আনহাতে এই সুন্দৰী প্ৰতিযোগিতাত নিৰ্বাচক হিচাপে উপস্থিত থাকে মিছ মাৰ্চি চাংমা মিছ পিনিনা নাৰ্জাৰী আৰু চুনমনিকা ইণ্টিপিয়ে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত উপাসনা দত্তই গ্ৰেণ্ড ফিনালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পংকজ ডেকা ৰিপৰ্ট কাট নিউজ পবিত্ৰ বৰদিনৰ উৎসাহ আৰু আনন্দৰ মাজতে বেয়া খবৰ ডিফু সদৰ থানাৰ অন্তৰ্গত ডিফু লামডিং পথৰ সমীপত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ উদ্ধাৰ স্থানীয় লোকে খেতি পথাৰৰ মাজতে মঙলবাৰে পুৱা উদ্ধাৰ কৰে মৃতদেহটো ডিফুৰ চানমাৰী এলেকাৰ খেতি পথাৰৰ মাজত স্থানীয় লোকে অচিনাক্ত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে সংবাদ মাধ্যমক খবৰ দিয়ে স্থানীয় লোকৰ খবৰৰ ভিত্তিত সত্য প্ৰমাণৰ বাবে উপস্থিত হয় উক্ত স্থানত অচিনাক্ত মৃতদেহ এদৰে প্ৰত্যক্ষ কৰা মাত্ৰে সাংবাদিকসকলে ডিফু সদৰ থানাক জনায় এই বাতৰি পোৱাৰ লগে লগে উপস্থিত হয় সেই নিৰ্দিষ্ট স্থানত প্ৰায় ৩০-৩৫ বয়সৰ অচিনাক্ত মৃত ব্যক্তিজনক অধিক সুৰাপান কৰাৰ লগতে অধিক ঠাণ্ডাত এইদৰে দুখজনক মৃত্যুক সাৱটি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে মানে আমাৰ একচুৱেলি চানমাৰিও নপৰিব পাৰে আৰু এইখিনি চেচাৰলাংছৰ মাজতে পথাৰতে মানে একটা ডেড বডি পৰি আছে ৰাতিপুৱা কিছুমানে ৰাস্তা যোৱাবিলাক দেখি কিনি এতিয়া এই কথাটো আমাক জনাইছে কাৰণে আমি আহিছোঁ এতিয়া পুলিচেও আহিছিল অথনি অলপ আগত চাই গৈছে আৰু অলপ পিছত আহিব বুলি কৈ গৈছে তেখেতে এইটো ডেড বডিটো কেতিয়াৰ পৰা পৰিছিল এই ৰাতিপুৱা 7টা বজি মানে দেখিছে নি মোটা মানুহ নে মাইকী মানুহ ডেড বডিটো মোটা মানুহ হয় কোনোবা মাৰি সন্দেহ কৰি নেকি কোনোবা মাৰি পেলাইছে এনে আমি চোৱা মতিটো এতিয়া পুলিচো চাই গৈছে কিন্তু এই বুকাত মানে সোমাই আছে এতিয়া ক'ব নোৱাৰে আমি ওচৰ যোৱা নাই আৰু তেখেতে কোৱা এনে কৈছে ঠাণ্ডাত পৰা মানুহবিলাক চাব অহাবিলাক কৈছে ঠাণ্ডাতে মানে পানীত সোমাইছে মদ খাই কিনি এনেকুৱা হ'ব নেকি এনেকুৱা কৈ গৈছে আৰু আচ্ছা এইটো মানুহ কিবা এতিয়া লোকেল ওচৰত কিবা চিনাকি এনেকুৱা নিচিনা পৰে নেকি চবে চাব আহিলে কিন্তু ওচৰ এইটো ৰংমঞ্জিৰ পৰা আহিলে আমাৰ চানমাৰীৰ পৰা চেচাৰলাংছৰ পৰা আহিছে কিন্তু চিনাকিটো ধৰা পৰা নাই চিনাকি বুলিতো ধৰা পৰা নাই কিমান আন্দাজ পৰা কিমান বয়সক মানুহ হয় এনে 35 মান হ'ব নেকি এনে আন্দাজ পৰা এনে বুকা পৰা দেখিও নাপায় ভাল পৰা এনেকি আপোনাৰ যদি খেতি কৰিবলৈ আহিছিল নেকি ইয়াতে কোনে দেখে মানুহটো ক'ব নোৱাৰো এইটো মানে এইটো চিনিয়ে পোৱা নাই কোন মানুহ হয় এইটো চিনি পোৱা নাই মৃতদেহটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফু অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰিছে আৰক্ষীয়ে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
kecengsi abangke empu Yesus Kristus pan jodom lo apen alani pan kuku curut ko bangke ana pan juru ke kedam tan yang kanan utum karbeng long angkang arad utum pan opran pen yang kana kapepar ayok dan kolang pan ko jodom thulok ke bang tujin kanan bang takar beng long rat ing samjin pen kedu long jia pan opran sen pen yang kang tim ke tuklem tedam ke meja pan tendang lokar benglong arat kating turkam ke klem ponji aparman apa yang kar benglong arat tung kehan hampir aparman tu kita non teman dia ini kan nesen pen laso ratung kematha mereka kemang alam akam kecunya pandang pancor dong ya tendang lok dak kar benglong long kedu kalbi pendang lok keprek kai apa yang keprek hormo nim ada nim do ada sombong kita isret akai som se mathasi no mong lamthi khai mong lamthi charbo be pinten ada itu ningkanan tim kedu mesen pen to klem to dam ka do ko be ke klem dam amo an ka puja katikia mole punon kating thola mole punon bakhan son le mole punon ana bradeng sika do ta ja kom do posi he puji so kristo phan jodom lo ada tan anton ratung so ke matha ke hang alama kam ka do be lang ka pe chong je phan dan dang lok ke itum khai do an pada dhormo do an pada siwet aja kong klemra pet pen itum longri long par hoya do hoy ka cherai pon ji ga do phanda ana pada den si do posi ka do phanda choklim pen me san pen ka den long angkang ra tum siwet aja kong pen ka den long angkang aja kong pe the je phan ka ja khai ka dang long phan ke bang hempre ka pada punya phansi puji sukuto khan neli jodom lo Aturkimi Academy Difu affiliated to CBSE New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগন্তুক নৱবৰ্ষৰ জানুৱাৰী 8 তাৰিখে হ'ব কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা টাউন কমিটিসমূহৰ নিৰ্বাচন এইলৈ জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে জিলা প্ৰশাসনৰো তৎপৰতা বৃদ্ধি পাইছে কাৰ্বি পৰিষদৰ হামৰেনৰ সচিবালয় শাখাৰ OSD আৰু জিলা প্ৰশাসনৰ নগৰ কমিটি নিৰ্বাচন সন্দৰ্ভত প্ৰয়োজনীয় নীতি নিৰ্দেশনা আইনাদিৰ বিষয়ে আলোচনা কৰে এই গুৰুত্বপূৰ্ণ সভাত উল্লেখযোগ্য যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা টিকেট প্ৰত্যাশী প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ 28 ডিচেম্বৰলৈকে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ পৰীক্ষা হ'ব 29 আৰু 30 ডিচেম্বৰত নিৰ্বাচন 8 জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু ভোট গণনা হ'ব 10 জানুৱাৰীত के इलेक्शन dan 10 tarik bangke counting population to confirmation जिल्ला नौडार কথা পাছিং বাইতে পুলিং সেশন কোনমা কাৰ্বি পৰিষদৰ হামৰেন সচিবালয়ৰ শাখাৰ আলোচনা কক্ষত অনুষ্ঠিত ৰাজনৈতিক সৰ্বদলীয় সভাত কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ জিলা প্ৰশাসন তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত অনিল চন্দ্ৰ বৰা জিলা আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি নিৰ্বাচন সম্পৰ্কীয় নীতি নিৰ্দেশনা আদি ব্যক্ত কৰে আনহাতে জিলা প্ৰশাসন তৰফৰ পৰা সভাত উপস্থিত উক্ত সভাত সকলো দলকে নিৰ্বাচনৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান কৰে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাপ নিউজ
খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ প্ৰভু যীশুৰ উপজা দিন কিমান আনন্দৰ কথা হেয়ে প্ৰভু ধৰাত আগমনৰ আগে আগে নিজৰ লগতে অঞ্চলটোলৈ পবিত্ৰ কৰিবৰ নিমিত্তে বৰদিনৰ আগদিনাৰ পৰা তাৰাবাসা স্থিত লাংহেৰাং গীৰ্জাত চলে অপেক্ষাৰ প্ৰাৰ্থনা সভা উল্লেখ্য প্ৰাৰ্থনা সভাৰ উপলক্ষে আয়োজিত সভাত এলবিচিৰ সাধাৰণ সম্পাদক জেটাৰৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত হেন কিলিঙে পৌৰহিত্য কৰে সভাত যুৱক যুৱতী দলৰ সাধাৰণ সম্পাদক দিৰসুমা ৰংপিয়ে পবিত্ৰ বাইবেল পাঠ কৰি শুনোৱাই উপস্থিত যীশুৰ ভক্ত তথা সন্তানসকলক খ্ৰীষ্টমাছ কিয় উদযাপন কৰে সমগ্ৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে ইয়াৰ সাৰমৰ্ম বাইবেলৰ 9.6 অধ্যায়ত পাঠ কৰি শুনোৱায় ঠংতেৰণে যীশুৰ উপজাৰ কথা সুন্দৰ বৰ্ণনা দি উপস্থিত ৰাইজৰ মন আপ্লুত কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ